লখিমপুৰৰ সোৱণশিৰি নৈত চাঞ্চল্যকৰ ঘটনা নদীত গা ধুই থাকোঁতে সন্ধানহীন এজন নৱম শ্ৰেণীৰ ছাত্ৰ নিৰুদ্দিষ্ট ছাত্ৰজনৰ সন্ধানত SDRF চলাইছে ব্যাপক অভিযান লখিমপুৰত সোৱণশিৰি নৈৰ বুকুত সংঘটিত হৈছে আন এক অঘটন বধাকুৰাৰ হৰিদাস বেৰকেপত সোৱণশিৰিৰ বুকুত নিৰুদ্দেশ হৈছে এজন 14 বছৰীয়া কিশোৰ নদীত সাঁতুৰি থাকোঁতে হঠাৎ সন্ধানহীন হৈ পৰে কাছিকটাৰ ভৰত মিলি নামৰ কিশোৰজন সন্ধানহীন ভৰত মিলিৰ সন্ধানত সোৱণশিৰিৰ বুকুত SDRF ব্যাপক অভিযান অব্যাহত ৰাখিছে যদিও এতিয়ালৈকে নৱম শ্ৰেণীৰ ছাত্ৰজনৰ কোনো সন্ধান লাভ কৰা নাই এই ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে নিউজ ডেস্ক ৰিপৰ্ট লখিমপুৰ লাইভ